নমস্কাৰ মহন্ত সিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছো। আজি লৈ আহিছো কেইখনমান খুব ধুনীয়া পদ্মিনীৰ সিঙ্গল চাদৰ। এইবিলাক সকলোবিলাক মাটিশালত বনোৱা চাদৰ হয়। আৰু প্ৰথমতে এইখন দেখাইলো, খুব ধুনীয়া এখন ইয়েলো কালাৰত এখন বনোৱা হৈছে। খুব ধুনীয়া এখন গেৰো চাদৰ হ'ব। আগতে আপোনালোকক সেমিনুনি দেখাইছিলো আৰু এবাৰ এখন গেৰো চাদৰ হ'ব। খুব ধুনীয়া এখন চাদৰ হয়। এয়া দেখিছেনে? এটো গেৰোটো থাকিব আৰু এটো আহিব আঁচলটো। খুব ধুনীয়া হয়। प्राइस থাকিব 1500 টকা 1500 ত আপোনালোকে এইখন পদ্মিনীৰ সিঙ্গল চাদৰ আমাৰ পৰা ল'ব পাৰিব। খুব ধুনীয়া হয়, কাপোৰৰ কোৱালিটি ভাল পাব। সকলো ধৰণৰ মেখেলাৰ লগত আপোনালোকে এইখন চাদৰ ইজিলি পিন্ধিব পাৰিব। আৰু এখন দেখাবলৈ লৈছো, এখনো গেৰটো এনেদৰে থাকিব আৰু এইটো আহিব আঁচলৰ ডিজাইনটো। প্ৰাইস থাকিব 1500 1500 টকাত ল'ব পাৰিব। আৰু এখন দেখাবলৈ লৈছো, এখন বেঙুনীয়া কালাৰত থাকিব। সকলোখিনি গেৰো চাদৰে হ'ব। খুব ধুনীয়াকৈ বনোৱা হৈছে। দেখিছেনে? এটো খুব ধুনীয়া এটা গেৰো হয় আৰু এইটো আহিব আঁচলটো। প্ৰাইস থাকিব 1500 1500 টকাত আপোনালোকে ল'ব পাৰিব। আৰু এখন দেখাবলৈ লৈছো, এখন থাকিব ৰাণী পিংক কালাৰ। দেখিছেনে? এখনত অৱশ্যে গেৰোটো দিয়া হোৱা নাই। এয়া খুব ধুনীয়া এখন গেৰো নিদিয়াকৈ বনোৱা হৈছে। প্ৰাইস আহিব 1500 টকা 1500 ত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া এখন চাদৰ হয়। এইবিলাক সকলোবিলাক পদ্মিনীৰ সিঙ্গল চাদৰ হ'ব। আৰু এখন চাদৰ দেখাবলৈ লৈছো, এখনো খুব ধুনীয়া এখন চাদৰ। দেখিছেনে? প্ৰাইস আহিব 1500 1500 টকাত ল'ব পাৰিব। এয়া এটো আঁচলটো থাকিব আৰু ইয়াৰ ভিতৰত খুব সুন্দৰকৈ গেৰো দিয়া হৈছে। প্ৰাইস হ'ব 1500 1500 টকাত ল'ব পাৰিব। আৰু এখন দেখাবলৈ লৈছো, এখন আহিব হোৱাইট কালাৰ। এখন এনেকে গেৰোৱে আছে। प्राइस থাকিব 1500 1500 টকাত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া হয় এইখন চাদৰ। এই আঁচলটো থাকিব। আৰু এখন দেখাবলৈ লৈছো, এখনৰ প্ৰাইস থাকিব 1500 1500 টকাত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া এটা গেৰোৰ হৈতে আছে। এইটো আহিব চাদৰৰ আঁচলটো। প্ৰাইস আহিব 1500 টকা 1500 ত এখন পদ্মিনীৰ চাদৰ ল'ব পাৰিব। আৰু এখন দেখাবলৈ লৈছো, এখনৰ প্ৰাইস আহিব 1500 1500 টকাতে ল'ব পাৰিব। খুব ধুনীয়া এখন চাদৰ হয়। এয়া 1500 টকাত ল'ব পাৰিব। খুব ধুনীয়া। আৰু এখন দেখাবলৈ লৈছো, এখনো খুব ধুনীয়া হ'ব। সকলোখিনি চাদৰে ধুনীয়া হয় আৰু এটো গেৰোটো আছে আৰু এটো আঁচলটো আহিব। প্ৰাইস আহিব 1500 টকা। পছন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ ডেসক্ৰিপচনত বা স্ক্ৰিনত আহি থকা নাম্বাৰত কন্টাক্ট কৰিব।